হাই গাইজ, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেললৈ। আমাৰ ভাৰতখন প্ৰতিভাশালী দেশ। আমি সকলোৱে জানো ভাৰতত প্ৰতিভাৰ অভাৱ নাই। আজি কথা পাতিম আমি সংগীতৰ জগতখনৰ কথা। সংগীতৰ জগতখনত মোৰ দৃষ্টিত ভাৰতত 80% এনেকুৱা প্ৰতিভা আছে যিসমূহ প্ৰায় লুপ্তপ্ৰায়। তেওঁলোকক মানুহে চিনি নাপায় বা তেওঁলোকৰ বিষয়ে মানুহে নাজানে। বাকী 20%হে পপুলাৰ ছিংগাৰ বা পপুলাৰ মিউজিচিয়ান। বাকী 20%হে বাকী সকলোৱে চিনি পায় বা তেওঁলোকৰ বিষয়ে ভালদৰে জানে। যিসকল সেই 80% লোক আমাৰ ইয়াত লুপ্তপ্ৰায়, ভাৰতত লুপ্তপ্ৰায় হৈ আছে, তেওঁলোকে যদি সেই 20%ৰ দৰে সা সুবিধাসমূহ পালে হয়, আমাৰ ভাৰতত সংগীত জগতখন বা আৰু বহুত বেছি আগুৱাই গ'লহেঁতেন বুলি মই ভাবোঁ। গতিকে আহকচোন, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান এনেকুৱা ভিডিঅ', যিকেইটা ভিডিঅ' চালে আপোনালোকেও ক'ব যে আমাৰ ভাৰতত সঁচাই প্ৰতিভাৰ অভাৱ নাই। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'কেইটা চাওক, যদি ভাল লাগে মোক কমেণ্টত ক'ব। ओ प्रिया प्रिया क्यों भुला दिया बेवफाया बेरहम क्या कहूँ तुझे सनम तूने दिल तोड़ा है भूल क्या हुई बता जा
दिल को तबाह किया, तड़प तड़प के इस दिल से राह निकलती रही, तुझको सजा दी प्यार की, ऐसा क्या गुनाह किया कि लुट गए, हाँ लुट गए, कि लुट गए हम तेरी मोहब्बत में। तड़प तड़प के इस दिल से राह निकलती रही,